স্বাগতম জনাইছোঁ মিজোৰামৰ ছেকেণ্ড ভিডিঅ'টোলৈ। আৰু আমি এতিয়া যাই আছোঁ স্কাই ব্ৰিজ আৰু 14 মিনিটছ কেফেখন। আৰু কেফেখনটো বহুতেই ধুনীয়া দেখিবলৈ, তো সেইখন কেফেতে আমি যাই আছোঁ। ইয়াতে স্কুটি এনেকুৱা নাপায়, আৰু পালেও চাগে বহুত ভিতৰো, আৰু ইমান মানে বিচাৰি থকাৰো আমাৰ টাইম নাই। তো সেইটোৰ কাৰণে ইয়াতে লোকেল টেক্সি পাই মানে এনেকৈ আমাক দাদাজনে যেনেকৈ লৈ গ'ল, সখীও আহি আছে পিছত, তো সেনেকৈ আমাক টেক্সিতে আমি যাই লওঁ। আৰু এনেকৈ ইয়াত মানে বহুত পায়, আৰু মানে আপোনালোকে ঘূৰিবলৈ হ'লে ইয়াতে স্কুটি টেক্সি ল'ব পাৰে। আৰু কিবা কৰি বিচাৰি বিচাৰি পালোঁ। এতিয়া আমি ওপৰলৈ উঠিছোঁ, মানে ওপৰত আছে কেফেখন 14 মিনিটছ ওপৰত। ওপৰলৈ যাই আছোঁ। বাপৰে, ইয়াতে ইমান ঠাইত কেনেকৈ মানে বিল্ডিংবিলাক বনাইছে, ঘৰবিলাক মানুহ মানে আচৰিত লাগে আৰু দেখিলে। মানে এনেকৈ মানে যে আমাৰ ইয়াত নৰ্থ ইষ্টত এনেকুৱা ভিউ পোৱা যায় গমেই পোৱা নাছিলোঁ। মানে কিবা কৰি বিচাৰি বিচাৰি আহি পালোঁ, সেইকাৰণে অলপ ফাৰ্ষ্ট ৰেষ্ট ল'লোঁ। আৰু কেফেখন ধুনীয়া আৰু দেখিবলৈ, মানে ইয়াৰ পৰা ভিউ পইণ্টটো বহুতেই ধুনীয়া। আৰু আমি এতিয়া ইয়াত কিবা কিবি খাওঁ, ফটো উঠোঁ, ভিডিঅ' বনাওঁ। আৰু ইয়াৰ পৰা চব ভিউ পইণ্টটো ইমান ধুনীয়া লাগিছে। ইয়াৰ পৰা মানে সৰু হয় কেফেখন, কিন্তু মানে ইয়াত মানে বহি এটা যি ফিল পাব, সেই ফিলটো মানে নাপায় আৰু। আমি এতিয়া কেফেখনৰ পৰা ওলাই দিলোঁ, আৰু আমি এতিয়া যাব লাগিব স্কাই ৱাকলৈ যাওঁ। চাগে ইয়াতে যিটো স্কুটি মানে টেক্সি স্কুটি পায়, সেইটো স্কুটিতে যাব লাগিব, কাৰণ আমিতো আৰু এনেকৈ এক্সট্ৰাকৈ স্কুটি লোৱা নাই। তো আৰু খোজকাঢ়ি ঘূৰিবও বহুত কষ্ট, কাৰণ বেছি দূৰ নহয়, 2 মিনিট 3 মিনিটৰ ইফাল সিফাল, কিন্তু ঘূৰিব নোৱাৰে কাৰণ পাহাৰীয়া ৰাস্তা, বহুত কষ্ট খোজকাঢ়িব। তো লোকেল টেক্সি মাতি দিওঁ, তাতে আমি যাম এতিয়া। টেক্সিত ল'লোঁ, কাপোৰ চেঞ্জ কৰি ল'লোঁ। এতিয়া মানে বহুত পখত যাই আছোঁ। স্কাই ৱাক মানে বহুত ওপৰত হয়, মানে আমি য'ত আছিলোঁ তাৰ পৰা আৰু বহুতখিনি ওপৰত, মানে শুনামতে মিজোৰামৰ সকলোতকৈ ওখ ঠাইত আৰু স্কাই ৱাকটো আছে, তাতে আমি যাই আছোঁ। আৰু ইয়াতে লোকেল টেক্সি আৰু ল'লোঁ, সেই আৰু মই আগত আছে সখীত যাই আছোঁ। আমি আহি পালোঁ এতিয়া স্কাই ৱাক, মানে স্কাই ৱাক ঠাইখিনিৰ নাম হ'ল হাংগি লুংলেং ক্লাং, এইখিনি প্লেচটোৰ নাম আৰু স্কাই ৱাক। আৰু এইটো মানে দুখনমান পাহাৰ উঠি আহিব লাগে, তো সেইটো কাৰণে মানে ইয়াতে যি মানে টেক্সি স্কুটি পায়, এইবিলাকৰ মানে প্ৰাইচটো বহুত বেছি লয়। তো উপায় নাই আৰু, কাৰণ পাহাৰ 2-3খন পাহাৰ উঠি আহিলেতো প্ৰাইচটো বাঢ়ি যাবই, কাৰণ তেলৰো খৰচ থাকে। তো সেইটোৰ কাৰণে মানে বাঢ়িছে, আৰু কথা নাই আৰু আমিও যিহেতু মানে ভাল টাইমতে আহি পাইছোঁ, এইটো টাইমত ভালকৈ চাব পাৰিম, ভিউ ল'ব পাৰিম, ৰাতিৰো ল'ব পাৰিম অলপ। তো চাই লওঁ, ওপৰত যাই আছোঁ, আপোনালোকক দেখাই আছোঁ। আৰু সেইয়া ওপৰত স্কাই ৱাক, আৰু আমি উঠা নাই ওপৰত, এতিয়া যাই আছোঁ। কিন্তু মানে ভাবিছোঁ এতিয়া ফটো উঠিলে ইমান ভালো নহ'ব, কাৰণ এতিয়া তলৰ মানে ভিউ পইণ্টটো একদমেই বেয়া হৈ গৈছে, ৱেডাৰ পূৰা একদম বেয়া। তো ইয়াতে দুখনমান ফটো উঠি লওঁ, চাওঁ কেনেকুৱা হয় অলপ দেৰিলৈ। আমি এটা আচৰিত ভিউ পইণ্টত আহিছোঁ, মানে য'ত স্কাই ৱাক আছে ওপৰত, তাৰে তলতে মানে এটা পাহাৰ, মানে গুফা টাইপ হৈ গৈছে মানে। আৰু এইখিনি মানে ফটোত দেখি আছোঁ বহুত, কিন্তু মানে বহুত মানে ৰিক্সি হয় আহিবলৈ। তো সেইখিনিত আহিছোঁ, কিন্তু আন্ধাৰ হৈ গৈছে, আৰু ৱেডাৰটো বহুতেই বেয়া হৈছে। তো সেইটোৰ কাৰণে আপোনালোকক মই ভালকৈ দেখুৱাব পৰা নাই। চাই লওক, এইটো মানে বহুতেই মানে ডেঞ্জাৰ, আৰু ওচৰত যাবই আমাৰ ভয় লাগিছে। তো সেইটো কাৰণে দূৰৰ পৰা ফটো উঠি আছোঁ আমি। ফাইনেলি আমি স্কাই ব্ৰিজত আহি পালোঁ, আৰু স্কাই ব্ৰিজত আহিলেও মানে একো লাভ হোৱা নাই আমাৰ, কাৰণ ৱেডাৰটো বহুতেই বেয়া দেখিছে, মানে একদম মানে পূৰা ধোৱা হৈ গৈছে আৰু ডাৱৰেদি। তো এইটোৰ কাৰণে মানে যিহেতু আহিছোঁ, আৰু ইচ্ছা এটা থাকি যায়, তো সেইটোৰ কাৰণে আৰু উঠিলোঁ। আৰু পাই দিছে, ইমান ঠাণ্ডা লাগিছে ইয়াতে, আৰু মানে ভৰি কঁপি যায়। তলফালে একো নাই, গ্লাছৰ তলফালে ফাৰ্ষ্ট টাইম এইটো এক্সপিৰিয়েঞ্চ, মানে চাওঁ, আপোনালোকে চাব পাৰিব, একো নাই তলফালে। আৰু এই স্কাই ৱাক থকা মানে ৰিজৰ্টখন হ'ল আইজল পিক ৰিজৰ্ট। তো এইখিনি ঠাইত আহিলে এই ৰিজৰ্টটোৰ নাম ক'ব, মানে বহুত টেক্সি ড্ৰাইভাৰে মানে ডাইৰেক্ট স্কাই ৱাক বুলি ক'লে সহজতে বুজি নাপায়। তো মানে আপোনালোকে আহিলেও পিছলৈ এনেকৈ ডাইৰেক্ট ৰিজৰ্টখনৰ নাম ক'লে, তো ডাইৰেক্ট টেক্সি ড্ৰাইভাৰে ইয়ালৈকে লৈ আহিব। দিনটো যিহেতু আমাৰ ভালকৈ খোৱা লোৱা হোৱা নাই, মানে দিনতো সেনেকৈ কেফেত ফ্ৰাইড ৰাইচ খালোঁ, চিকেন খালোঁ, তো সেনেকৈ আমাৰ খোৱা হোৱা নাছিলে। তো সেইটোৰ কাৰণে আমি
এতিয়া নৰ্মেল মানে নৰ্মেল নহয় আৰু মাটন আছে ক'ত ফুৰিব আহিলেতো নৰ্মেল খাব নোৱাৰি তো মাটন থালি উঠাই দিছোঁ কিন্তু থালি দিছোঁ মানে ভাত নৰ্মেল ভাত চব্জি তব্জি এনেকৈ আৰু মাটন আছে তো ভাতে খালোঁ কাৰণ ফ্ৰাইড ৰাইচ চাইড ৰাইচ খাব এতিয়া ইচ্ছা যোৱা নাই আৰু গেছ চেছৰো প্ৰব্লেম হৈ যাব পাৰে তো সেইটো কাৰণে আমি এতিয়া থালি খাম আমি এতিয়া হোটেল ৰুম আহি গ'লোঁ বহুত ভাগৰ লাগি গৈছে আৰু তো জানেই পাহাৰীয়া এলেকাত মানে বেছি ৰাতিলৈ মানে দোকান চোকান একদম খোলা নাথাকে চব মাৰ্কেট চাৰ্কেট বন্ধ হৈছে এতিয়া টাইমো বেছি হোৱা নাই কিন্তু জাষ্ট 8টা বাজিলে তো আমিও ৰুমত আহিলোঁ মানে খাই লৈ আৰু এতিয়া আমি বৰষুণো আহি আছে চাগে এতিয়া বৰষুণো অলপ অলপ কিনকিনা কৰিছে তো দোকান চোকানো বন্ধ কৰিছে বাহিৰত ঘূৰিও লাভ নাই এতিয়া তো এই ভিডিঅ'টো আৰু বেছি লং কৰি নাথাকোঁ ইয়াতে সমাপ্ত কৰিছোঁ আমিও শুই যাওঁ আৰু এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ